নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি জানেনে আপোনাৰ ঘৰৰ চোতালত লগোৱা এডাল গছে আপোনাৰ ধ্বংস আৰু দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে? আনহাতে এনে কিছুমান ঐশ্বৰিক বৃক্ষও আছে যিবোৰ ঘৰৰ ওচৰত ৰোপণ কৰিলেই অকাল মৃত্যুৰ দৰে সংকটো দূৰ হয়, লগতে পৰিয়ালত সুখ সমৃদ্ধিৰ জোৱাৰ আহে। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰা সেই চমৎকাৰী গছ-গছনিবোৰৰ বিষয়ে ক'ম, যিবোৰ ধনী আৰু ভাগ্যৱান লোকসকলে নিজৰ ঘৰত নিশ্চয়কৈ ৰোপণ কৰে, যাতে মা লক্ষ্মীৰ স্থায়ী বাসস্থান হৈ থাকে। এক সময়ৰ কথা, যেতিয়া সাক্ষাৎ জগতজননী দেৱী ৰুক্মিণীয়ে সমগ্ৰ মানৱজাতিৰ কল্যাণৰ বাবে ভগৱান শ্ৰীকৃষ্ণক এটা অতি গোপন প্ৰশ্ন সুধিছিল। তেওঁ ক'লে, হে প্ৰাণনাথ, অনুগ্ৰহ কৰি মোক এই কথা ক'বনে, মানুহে নিজৰ ঘৰৰ সন্মুখত কোনবোৰ গছ ৰোপণ কৰিব লাগে? কোনবোৰ এনে গছ-গছনি আছে যিবোৰে দৰিদ্ৰতাক বহুত দূৰত ৰাখে আৰু শত্ৰু, ৰোগ, ভয়, ভূত-পিশাচ আদি ভয়ংকৰ সংকটৰ পৰা ঘৰখনক ৰক্ষা কৰে? ভগৱান শ্ৰীকৃষ্ণই মৃদু হাঁহিৰে উত্তৰ দিলে, হে দেৱী ৰুক্মিণী, আজি তুমি অতি উত্তম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছা। এই সংসাৰত গছ-গছনিৰ অৱদান অতুলনীয় আৰু সেইবোৰ সদায় পূজনীয় হৈ আহিছে। গছ-গছনিয়ে কেৱল ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰে আৰু পৰিৱেশ বিশুদ্ধ কৰে এনে নহয়, বৰঞ্চ ইহঁতক ইতিবাচক শক্তিৰ অন্যতম বৃহৎ উৎস বুলিও গণ্য কৰা হয়। ঘৰৰ সন্মুখত সঠিক গছ থকাটো যেন কোনো দেৱতাৰ পহৰাৰ সমান। বিশ্বাস কৰা হয় যে ই বিভিন্ন প্ৰকাৰৰ বাস্তুদোষ দূৰ কৰাত সহায় কৰে। ভগৱানে আৰু ক'লে, হে দেৱী, কোনবোৰ গছ-গছনি শুভ আৰু কোনবোৰ অশুভ সেই কথা বুজিবলৈ মই তোমাক এটা প্ৰাচীন কাহিনী শুনাম। যি মানুহে এই কাহিনী শ্ৰৱণ কৰে তেওঁৰ জন্ম-জন্মান্তৰৰ পাপ নাশ হয় আৰু জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হয়। তেতিয়া দেৱী ৰুক্মিণীয়ে অত্যন্ত শ্ৰদ্ধাৰে ক'লে, হে প্ৰভু, মই এই কাহিনী সম্পূৰ্ণ মনোযোগেৰে শুনিম। অনুগ্ৰহ কৰি বিস্তাৰিতভাৱে কওক। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই মধ্যদেশৰ এজন বৈশ্য গোপাল আৰু তেওঁৰ পত্নী সুমিত্ৰাৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। তেওঁলোকে অজানিতে নিজৰ চোতালত কিছুমান অশুভ গছ ৰোপণ কৰিছিল। সেই গছবোৰৰ নেতিবাচক প্ৰভাৱৰ ফলত তেওঁলোকৰ ভালদৰে চলি থকা ব্যৱসায়ত লোকচান হ'বলৈ ধৰিলে, ঘৰত কাজিয়া-কন্দল বৃদ্ধি পাবলৈ ধৰিলে আৰু অৱশেষত তেওঁলোক খাদ্যৰ বাবেও অসহায় হৈ পৰিল। অৱশেষত স্বয়ং ভগৱান বিষ্ণুৱে সাধুৰ ৰূপ ধাৰণ কৰি তেওঁলোকৰ ঘৰলৈ গৈ সঠিক জ্ঞান প্ৰদান কৰিলে। তেওঁ বুজাই দিলে যে কেনেদৰে ফুল গছ আঁতৰাই পিপল, আমলখি, অশোক, নিম আৰু বেলৰ দৰে শুভ গছ-গছনি ৰোপণ কৰিলে জীৱন পুনৰ সুখ সমৃদ্ধিৰে ভৰি পৰিব পাৰে। যদি আপুনিও নিজৰ জীৱনৰ পৰা সংকট আৰু সমস্যাবোৰ দূৰ কৰিব বিচাৰে, তেন্তে এই গুৰুত্বপূৰ্ণ জ্ঞানখিনি ভিডিঅ'টোৰ শেষলৈকে নিশ্চয় বুজি লওক। ভগৱান শ্ৰীকৃষ্ণই হাঁহি হাঁহি ক'লে, হে দেৱী ৰুক্মিণী, আজি তুমি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ উদ্দেশ্যে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছা। এই সংসাৰত গছ-গছনিৰ অৱদান অতি বৃহৎ। গছ-গছনি সদায় পূজনীয়। কিন্তু আজি তুমি একেবাৰে উপযুক্ত প্ৰশ্ন কৰিছা যে ঘৰৰ সন্মুখত কিছুমান বিশেষ গছ ৰোপণ কৰিলে অতি শুভ ফল লাভ হয়। গছ-গছনিয়ে ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পৰিৱেশটোও সুন্দৰ আৰু মনোমোহা কৰি তোলে। ইয়াৰ লগতে গছ-গছনিয়ে পৰিৱেশ বিশুদ্ধ কৰি ৰাখে। গছৰ পৰা ইতিবাচক শক্তিৰ সৃষ্টি হয়, যি মানুহৰ জীৱনৰ বাবে অত্যন্তই প্ৰয়োজনীয়। গছ-গছনিয়ে নেতিবাচকতা হ্ৰাস কৰি পৰিৱেশটো অধিক ইতিবাচক কৰি তোলাত সহায় কৰে। ঘৰৰ সন্মুখত গছ-গছনি ৰোপণ কৰিলে ঘৰত সুখ সমৃদ্ধি আহে। লগতে এই গছ-গছনিয়ে বিভিন্ন প্ৰকাৰৰ বাস্তুদোষ দূৰ কৰাত সহায় কৰে। ঘৰৰ চোতালত থিয় হৈ থকা গছবোৰে যেন দেৱতাৰ দৰে ঘৰখনক ৰক্ষা কৰে। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, ঘৰৰ ওচৰত কোনবোৰ গছ-গছনি ৰোপণ কৰিব লাগে আৰু কোনবোৰ ৰোপণ কৰিব নালাগে সেই বিষয়ে কোৱাৰ আগতে মই তোমাক এটা প্ৰাচীন কাহিনী শুনাম। এই কাহিনী শুনিলে তুমি বুজিব পাৰিবা যে ঘৰৰ ওচৰত গছ-গছনি ৰোপণ কৰাটো কিমান শুভ আৰু কোনবোৰ গছ ঘৰৰ ওচৰত ৰোপণ কৰিলে দুখ আৰু দৰিদ্ৰতা আহে। দেৱী ৰুক্মিণী, তুমি এই কাহিনীটো মনোযোগেৰে শুনিবা। যি মানুহে এই কাহিনী স্মৰণ কৰে তেওঁৰ শ পাপ নাশ হয় আৰু তেওঁৰ দৰিদ্ৰতা দূৰ হয়। তেতিয়া দেৱী ৰুক্মিণীয়ে ক'লে,
হে প্ৰভু, মই এই কাহিনীটো নিশ্চয় সম্পূৰ্ণ মনোযোগেৰেই শুনিম। অনুগ্ৰহ কৰি মোক কাহিনীটো শুনাওক। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, এয়া অতীতকালৰ কথা। মধ্যদেশত এখন অতি সুন্দৰ আৰু মনোমোহা নগৰ আছিল। সেই নগৰত গোপাল নামৰ এজন বৈশ্য তেওঁৰ পত্নী সুমিত্ৰাৰ সৈতে বাস কৰিছিল। গোপাল ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল আৰু তেওঁ প্ৰতিদিনে ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কৰিছিল। গোপালৰ পত্নী সুমিত্ৰাও ঘৰুৱা কাম-কাজত অতি দক্ষ আছিল। তেওঁলোকৰ ঘৰত ধন-ধান্যৰ কোনো অভাৱ নাছিল। ভগৱানৰ কৃপাত তেওঁলোকৰ সকলো আছিল। এইদৰে বহুদিন পাৰ হৈ যোৱাৰ পিছত গোপালৰ পত্নী সুমিত্ৰাই নিজৰ ঘৰৰ চোতালত কিছুমান গছ ৰোপণ কৰিলে। তেওঁ প্ৰতিদিনে সেই গছবোৰত পানী দি যত্ন ল'বলৈ ধৰিলে। কিন্তু সুমিত্ৰাৰ গছ-গছনি ৰোপণৰ সঠিক জ্ঞান নাছিল। বহুদিন পাৰ হৈ যোৱাৰ পিছত সুমিত্ৰাই যিবোৰ গছ নিজলৈ প্ৰিয় যেন লাগিছিল, সেই গছবোৰেই নিজৰ চোতালত ৰোপণ কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ যিবোৰ গছ অশুভ বুলি গণ্য কৰা হয়, সেই গছবোৰেই তাই নিজৰ ঘৰৰ চোতালত ৰোপণ কৰি পেলালে। ইয়াৰ ফলত সেই বৈশ্য গোপালৰ ব্যৱসায়ত যথেষ্ট লোকচান হ'বলৈ ধৰিলে। তেওঁৰ ঘৰত প্ৰতিদিনে কাজিয়া-কন্দল হ'বলৈ ধৰিলে। স্বামী-স্ত্ৰীৰ মাজত বাৰে বাৰে মতানৈক্য আৰু বাদ-বিবাদ হ'বলৈ ধৰিলে। তেওঁলোকৰ জীৱনলৈ এটাৰ পিছত এটাকৈ বহুতো সমস্যা আহিবলৈ ধৰিলে। লাহে লাহে গোপালৰ সম্পূৰ্ণ ব্যৱসায় ডুব গ'ল আৰু তেওঁলোকৰ সকলো ধন-সম্পত্তিও নষ্ট হৈ গ'ল। আনকি এতিয়া গোপালৰ হাতত খাদ্য-শস্য কিনিবলৈও টকা নাছিল। তেওঁলোক বহু সময়ত ভোকত থাকিবলৈ বাধ্য হ'ল। ইয়াৰ ফলত সুমিত্ৰায়ো স্বামীৰ ওপৰত খং কৰিবলৈ ধৰিলে। তাই গোপালক কোনো এটা কাম বিচাৰিবলৈ ক'লে। তেতিয়া গোপালে কাম বিচাৰি গাঁৱৰ ইফালে-সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। কিন্তু তেওঁ ক'তো কাম বিচাৰি নাপালে। অৱশেষত গোপালে হতাশ হৈ ঘৰলৈ উভতি আহি পত্নীক ক'লে, হে প্ৰিয়ে, মোক কোনেও কোনো কাম দিবলৈ সাজু নহয়। এতিয়া মই ক'ত গৈ কাম বিচাৰিম? এইদৰে দুয়ো সম্পূৰ্ণৰূপে হতাশ হৈ পৰিল। তেওঁলোকৰ হাতত নতুনকৈ কোনো কাম বা ব্যৱসায় আৰম্ভ কৰিবলৈ একো নাছিল। অৱশেষত গোপালে তেওঁৰ পত্নীৰ সকলো গহনা বিক্ৰী কৰি পেলালে। সেই গহনাৰ পৰা যিমানখিনি ধন পালে, সেই ধনেৰে কিছুদিন তেওঁলোকে নিজৰ পেটৰ ভোক পূৰাবলৈ ধৰিলে। এইদৰে অশুভ গছ ৰোপণ কৰাৰ পিছৰে পৰা তেওঁলোক দুয়োৰে জীৱনলৈ দৰিদ্ৰতা আৰু বিভিন্ন সংকট আহিবলৈ ধৰিলে। কিন্তু এই সকলোবোৰৰ আঁৰত গছবোৰৰ কোনো ভূমিকা আছে বুলি তেওঁলোকে একেবাৰেই নাজানিছিল। ইফালে বৈকুণ্ঠ লোকৰ পৰা ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীয়ে নিজৰ ভক্ত গোপাল আৰু তেওঁৰ পত্নীৰ এই দুৰৱস্থা লক্ষ্য কৰি আছিল। তেতিয়া দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক ক'লে, হে প্ৰভু, আপুনি আপোনাৰ ভক্তজনক সহায় নকৰিব নেকি? গোপাল আপোনাৰ পৰম ভক্ত। তেওঁ প্ৰতিদিনে আপোনাৰ পূজা-আৰাধনা কৰে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, মই নিশ্চয় গোপালক সহায় কৰিম। কিন্তু তাৰ আগতে মই তেওঁৰ পৰীক্ষা ল'ব বিচাৰিছোঁ। সেয়েহে মই নিজেই তেওঁৰ ঘৰত গৈ তেওঁৰ পৰীক্ষা ল'ম। ভগৱান বিষ্ণুৱে সাধুৰ বেশ ধাৰণ কৰি পৃথিৱী লোকত উপস্থিত হ'ল। সাধুৰ ৰূপত ভগৱান বিষ্ণু গোপালৰ ঘৰত দুৱাৰত উপস্থিত হৈ ভিক্ষা বিচাৰিবলৈ ধৰিলে। দুৱাৰত অহা সাধুগৰাকীক দেখি গোপালে তেওঁক প্ৰণাম কৰি ক'লে, হে সাধু মহাৰাজ, আহক, মোৰ এই দুখীয়া ঘৰত আপোনাক আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? সাধুৰ ৰূপত থকা ভগৱান বিষ্ণুৱে ক'বলৈ ধৰিলে, হে মহাশয়, মই তীৰ্থযাত্ৰালৈ ওলাইছোঁ। কিছু সময় জিৰণি ল'বলৈ এখন ঠাই বিচাৰি আছোঁ। যদি আপোনাৰ কোনো অসুবিধা নহয়, তেন্তে মোক আপোনাৰ ঘৰত কিছু সময়ৰ বাবে আশ্ৰয় দিয়ক। মই বহুদিন ধৰি ভোকত আছোঁ। যদি অলপ আহাৰো লাভ কৰোঁ, তেন্তে আপোনাৰ প্ৰতি বৰ কৃপা হ'ব। সাধু মহাৰাজৰ এই কথাবোৰ শুনি গোপালে ক'লে, হে সাধু মহাত্মা, আপোনাক দেখিলে নিশ্চয় এগৰাকী পুণ্য আত্মা যেন লাগে। আপোনাৰ মুখমণ্ডলত এক অপূৰ্ব আভা দেখা গৈছে। আপোনাৰ সেৱা কৰাৰ সৌভাগ্য লাভ কৰাটো মোৰ বাবে অতি আনন্দৰ কথা। আপোনাৰ সেৱা কৰি মই অত্যন্তই সুখী হ'ম। অনুগ্ৰহ কৰি আপুনি ঘৰৰ ভিতৰলৈ আহক। তাৰ পিছত সেই সাধু মহাৰাজ আৰু গোপাল ঘৰৰ ভিতৰলৈ সোমাই গ'ল আৰু কিছু সময় জিৰণি ল'বলৈ ধৰিলে। গোপালে সাধু মহাৰাজৰ অতি যত্ন সহকাৰে সেৱা কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ ঘৰত খাবলৈ এটাও খাদ্যৰ দানা নাছিল। সেয়ে তেওঁ নিজৰ পত্নীক ক'লে, হে প্ৰিয়ে, আমাৰ ঘৰত যিজন সাধু মহাত্মা আহিছে তেওঁক দেখিলে অতি পুণ্যৱান যেন লাগে। তেওঁ
তেওঁৰ আহাৰৰ বাবে আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব। মই গাঁৱলৈ গৈ কাৰোবাৰ পৰা অলপ ধন ধাৰলৈ বিচাৰি আনো। এই কথা কৈ গোপাল গাঁৱৰ এজন শেঠৰ ঘৰলৈ গ'ল আৰু শেঠজনক অলপ ধন ধাৰলৈ দিবলৈ অনুৰোধ কৰিলে। কিন্তু শেঠজনে গোপাল বৈশ্যৰ কথা শুনিবলৈ অস্বীকাৰ কৰি ক'লে, "তোমাৰ হাতত দেখোন এটাও ফুটা কৰি নাই। তুমি মোৰ ধন কেনেকৈ ঘূৰাই দিবা?" তেতিয়া গোপালে ক'লে, "হে শেঠ, অনুগ্ৰহ কৰি মোক অলপ ধন দিয়ক। মই অতি সোনকালেই আপোনাৰ ধন ঘূৰাই দিম। যদি মই আপোনাৰ ধন ঘূৰাই দিব নোৱাৰো তেন্তে আপুনি মোৰ ঘৰটো লৈ ল'ব।" গোপালৰ কথা শুনি শেঠজনৰ অলপ দয়া উপজিল। তেওঁ গোপালক ধন দি ক'লে, "হে বৈশ্য, যদি তুমি মোক ধন ঘূৰাই দিব নোৱাৰা তেন্তে তুমি নিজেই মোক তোমাৰ ঘৰটো গতাই দিব লাগিব।" তেতিয়া গোপালে ক'লে, "হে শেঠ, মই আপোনাক কথা দিছোঁ। যদি মই আপোনাৰ ধন ঘূৰাই দিব নোৱাৰো তেন্তে মই মোৰ ঘৰটো আপোনাক গতাই দিম।" ইয়াৰ পিছত গোপালে শেঠৰ পৰা ধন লৈ বজাৰলৈ গ'ল আৰু চাউল, শাক-পাচলি, আটা, চেনি আদি প্ৰয়োজনীয় সামগ্ৰী কিনি ঘৰলৈ উভতি আহিল। ঘৰলৈ আহি তেওঁ পত্নীক ক'লে, "হে প্ৰিয়ে, তুমি সেই সাধু মহাত্মাৰ বাবে আহাৰ প্ৰস্তুত কৰা।" তেতিয়া গোপালৰ পত্নী সুমিত্ৰাই ভক্তিভাৱে আহাৰ প্ৰস্তুত কৰিলে আৰু সেই সাধু মহাত্মাক আহাৰ পৰিৱেশন কৰিলে। এইদৰে গোপালৰ ভক্তি, সেৱা আৰু নিষ্ঠা দেখি সাধু মহাৰাজ অত্যন্তই সন্তুষ্ট হ'ল। আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁ গোপালক ক'লে, "হে বৈশ্য, তোমাৰ ভক্তি আৰু আদৰ সন্মানত মই অত্যন্তই সন্তুষ্ট হৈছোঁ। তোমাৰ মনত যি কামনা আছে মোক কোৱা, মই নিশ্চয় সেই কামনা পূৰণ কৰিম।" তেতিয়া গোপালে ক'লে, "হে মহাত্মা, আপোনাৰ আশীৰ্বাদেই আমাৰ বাবে সকলোতকৈ ডাঙৰ সম্পদ। কিন্তু মই আপোনাৰ পৰা এই কথা জানিব বিচাৰো যে কোনটো পাপৰ ফলত মই দৰিদ্ৰতাৰ এই দুখ ভোগ কৰিবলগীয়া হৈছে? আমি সদায় ভগৱান বিষ্ণুৰ ভক্তি আৰু পূজা-আৰাধনা কৰি আহিছোঁ। তথাপিও আমাৰ জীৱনলৈ দৰিদ্ৰতা কিয় আহিল? ইয়াৰ কাৰণ কি? আৰু এই দৰিদ্ৰতা দূৰ কৰিবলৈ মই কি কি উপায় কৰিব লাগে?" তেতিয়া সেই সাধু মহাত্মাই ক'লে, "হে বৈশ্য, যেতিয়াই মই তোমাৰ ঘৰত দুৱাৰত আহি উপস্থিত হৈছিলোঁ তেতিয়াই মই বুজি পাইছিলোঁ যে তোমাৰ জীৱনলৈ দৰিদ্ৰতা আৰু বিভিন্ন সংকট আহি পৰিছে। কাৰণ তোমাৰ ঘৰৰ সন্মুখত যি গছ আছে সেই গছেই তোমাৰ দৰিদ্ৰতাৰ কাৰণ। সেয়েহে তুমি সেই গছবোৰ আঁতৰাই তাৰ ঠাইত শুভ গছ-গছনি ৰোপণ কৰা। তোমাৰ পত্নীয়ে তোমালোকৰ ঘৰৰ সন্মুখত যিবোৰ গছ ৰোপণ কৰিছে সেইবোৰ অশুভ গছ। সেই গছবোৰৰ বাবেই তোমালোকৰ এনে দুৰৱস্থা হৈছে।" তেতিয়া গোপালে ক'লে, "হে মহাত্মা, অনুগ্ৰহ কৰি মোক কওক যে ঘৰৰ সন্মুখত কোনবোৰ গছ ৰোপণ কৰিব লাগে, যাৰ ফলত ঘৰত সুখ-সমৃদ্ধি আহে আৰু কোনবোৰ গছ ৰোপণ কৰিব নালাগে। অনুগ্ৰহ কৰি মোক বিস্তৃতভাৱে বুজাই দিয়ক। আপোনাৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ থাকিম।" তেতিয়া সেই সাধু মহাত্মাই ক'লে, "হে বৈশ্য, ঠিক আছে। এতিয়া মই তোমাক সেই শুভ গছ-গছনিবোৰৰ বিষয়ে ক'ম, যিবোৰ ঘৰৰ ওচৰত ৰোপণ কৰিলে শুভ ফল লাভ হয়। সেয়েহে তুমি মনোযোগেৰে শুনা। হে বৈশ্য গোপাল, কোনো জলাশয়ৰ ওচৰত আহঁত গছ ৰোপণ কৰা। আহঁত গছ ৰোপণ কৰিলে যি পুণ্য ফল লাভ হয় সেয়া শ শ যজ্ঞ কৰাৰ সমান বুলি কোৱা হয়। যেতিয়া আহঁতৰ পাত জলাশয়ত পৰে তেতিয়া সেই পাত পিণ্ডৰ দৰে হৈ পিতৃসকলক তৃপ্ত কৰে আৰু ইয়াৰ ফলত সকলো প্ৰকাৰৰ পিতৃদোষ নাশ হয়। যি মানুহে প্ৰতিদিনে স্নান কৰি আহঁত গছ স্পৰ্শ কৰে তেওঁ সকলো পাপৰ পৰা মুক্ত হয় আৰু জীৱনত কেতিয়াও পৰাজিত নহয়। আহঁত গছ স্পৰ্শ কৰিলে লক্ষ্মীৰ কৃপা লাভ হয় আৰু আহঁত গছৰ দৰ্শন কৰিলে আয়ু বৃদ্ধি হয়। আহঁত গছৰ শিপাত শ্ৰীবিষ্ণু, কাণ্ডত ভগৱান শিৱ আৰু আগ অংশত ব্ৰহ্মা দেৱতা অৱস্থিত থাকে। অমাৱস্যাৰ দিনা আহঁত গছক প্ৰণাম কৰিলে যি পুণ্য লাভ হয় সেয়া 1000 গাই দান কৰাৰ সমান। এই সংসাৰত আহঁত গছৰ সমান আন কোনো গছ নাই। স্বয়ং শ্ৰীহৰিয়েই এই গছৰ ৰূপত পৃথিৱীত বিৰাজমান। আহঁত গছত আঘাত কৰা বা ইয়াৰ ডাল-পাত ভঙাও মহাপাপ বুলি গণ্য কৰা হয়। এনে কাম কৰা মানুহে নৰকত বাস কৰিবলগীয়া হয় আৰু যিজনে আহঁত গছ শিপাৰ পৰা কাটি পেলায় তেওঁ কেতিয়াও নৰকৰ পৰা উদ্ধাৰ নহয়। হে বৈশ্য, এতিয়া মই তোমাক দ্বিতীয়টো গছৰ বিষয়ে কওঁ। আমলখিৰ ফল সমগ্ৰ লোকতেই বিখ্যাত আৰু পৰম পবিত্ৰ বুলি গণ্য কৰা হয়। আমলখি গছ ৰোপণ কৰিলে নাৰী আৰু পুৰুষে জন্ম-মৃত্যুৰ বন্ধনৰ পৰা মুক্তি লাভ কৰে। এই পবিত্ৰ ফল ভগৱান বিষ্ণুক অত্যন্ত সন্তুষ্ট কৰা আৰু অতি শুভ বুলি গণ্য কৰা হয়। আমলখি খালে সকলো পাপৰ
পাপৰ পৰা মুক্তি পোৱা যায়। আমলখি খালে আয়ু বৃদ্ধি হয়। আমলখিৰ পানী পান কৰিলে ৰোগ নাশ হয় আৰু আমলখিৰ পানীৰে স্নান কৰিলে দৰিদ্ৰতা দূৰ হয়। লগতে জীৱনত সকলো প্ৰকাৰৰ ঐশ্বৰ্য আৰু সমৃদ্ধি লাভ হয়। যি ঘৰত সদায় আমলখি উপস্থিত থাকে, সেই ঘৰত কেতিয়াও ভূত, প্ৰেত বা ৰাক্ষস নাহে। একাদশীৰ দিনা আমলখি গছৰ পূজা কৰিলে সমগ্ৰ সংসাৰৰ সকলো তীৰ্থ ভ্ৰমণ কৰাৰ সমান পুণ্য লাভ হয়। যি মানুহৰ ঘৰৰ ওচৰত আমলখি গছ থাকে, তাত স্বয়ং লক্ষ্মীনাৰায়ণে বাস কৰে। তৃতীয়টো হৈছে অশোক গছ। অশোক গছত অপ্সৰাসকলৰ বাস বুলি কোৱা হয়। এই গছ শোক নাশ কৰা আৰু নিৰাশা দূৰ কৰা গছ হিচাপে গণ্য কৰা হয়। ঘৰৰ ওচৰত অশোক গছ ৰোপণ কৰিলে ঘৰত সুখ-শান্তি বৰ্তি থাকে। অশোক গছ শীতলতা আৰু যৌৱন প্ৰদানকাৰী বুলিও কোৱা হয়। দেৱী লক্ষ্মীয়ে যেতিয়া সীতাৰ ৰূপত অৱতাৰ গ্ৰহণ কৰিছিল, তেতিয়া ৰাৱণে অপহৰণ কৰাৰ পিছত তেওঁ অশোক বাটিকাত বাস কৰিছিল। অশোক গছে মা সীতাৰ বহু সেৱা কৰিছিল। সেইবাবে মা সীতাই অশোক গছক এই বৰদান দিছিল বুলি কোৱা হয়। যি স্থানত এই গছ থাকিব, সেই স্থানত তেওঁৰ সদায় বাস থাকিব। চতুৰ্থটো হৈছে পাকৰ গছ। প্ৰতিজন মানুহে পাকৰ গছ নিশ্চয় ৰোপণ কৰিব লাগে। এই গছ ৰোপণ কৰিলে যি পুণ্য লাভ হয়, সেয়া মহান যজ্ঞ কৰাৰ সমান বুলি বিশ্বাস কৰা হয়। এই যুগত মানুহে যজ্ঞ কৰিব নোৱাৰিবও পাৰে, সেয়েহে তেওঁলোকে অন্ততঃ এটা পাকৰ গছ নিশ্চয় ৰোপণ কৰিব লাগে। পঞ্চমটো হৈছে নিম গছ। নিম গছ ৰোপণ কৰিলে সূৰ্যদেৱ সন্তুষ্ট হয়। নিম গছ আয়ু প্ৰদানকাৰী হিচাপে গণ্য কৰা হয়। ঘৰৰ ওচৰত নিম গছ ৰোপণ কৰিলে বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা মুক্তি লাভ হয়। নিমৰ পাত মা লক্ষ্মীৰ অতি প্ৰিয়। সেয়েহে তেওঁ নিম গছৰ ওচৰত বাস কৰে বুলি কোৱা হয়। ঘৰৰ সন্মুখত নিম গছ ৰোপণ কৰিলে ধন সম্পত্তি লাভ হয়। ষষ্ঠটো হৈছে জামু গছ। যদি কোনো মানুহে কন্যা সন্তান লাভ কৰাৰ কামনা কৰে, তেন্তে তেওঁ জামু গছ নিশ্চয় ৰোপণ কৰিব লাগে। যি মানুহৰ ঘৰৰ সন্মুখত জামু গছ থাকে, তেওঁৰ ঘৰত এনে এগৰাকী কন্যা সন্তানৰ জন্ম হয়, যিয়ে ভৱিষ্যতে পৰিয়ালৰ গৌৰৱ বৃদ্ধি কৰে। সপ্তমটো হৈছে বেল গছ। বেল গছত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বাস থাকে বুলি বিশ্বাস কৰা হয়। সেয়েহে বেলগছৰ ওচৰত গোলাপ গছ ৰোপণ কৰিলে শিৱ পাৰ্বতীৰ আশীৰ্বাদ লাভ হয়। সেই ঘৰত কেতিয়াও দুখ আৰু দৰিদ্ৰতা নাহে, লগতে সেই ঘৰত অকাল মৃত্যু নহয় আৰু কোনো নাৰী বিধৱা নহয়। অষ্টমটো হৈছে নাৰিকল গছ। নাৰিকল গছ ৰোপণ কৰিলে পুৰুষে বহু গুণসম্পন্ন সন্তানৰ বৃদ্ধি হয়। নাৰিকল যিকোনো ধৰ্মীয় অনুষ্ঠানৰ এক অত্যাৱশ্যকীয় অংগ। ইয়াক অত্যন্তই শুভ বুলি গণ্য কৰা হয়। কুন্দ আৰু মগৰা গছত গন্ধৰ্বসকলৰ বাস বুলি কোৱা হয়। সেয়েহে এই গছ-গছনি ঘৰৰ ওচৰত ৰোপণ কৰিলে কামত সফলতা আৰু শুভ ফল লাভ হয়। বিশেষকৈ কলা-সংস্কৃতিৰ ক্ষেত্ৰত কাম কৰা লোকসকলে এই গছ নিশ্চয় ৰোপণ কৰিব লাগে। যদি কোনো মানুহে চোৰ বা ডকাইতৰ ভয়ত ভুগি থাকে, তেন্তে তেওঁ ঘৰৰ ওচৰত কিকৰ গছ নিশ্চয় ৰোপণ কৰিব লাগে। এই গছে চোৰ ডকাইতক ভয় খুৱায় আৰু ঘৰখনক ৰক্ষা কৰে। ফুলৰ গছবোৰ পুণ্য আৰু লক্ষ্মী প্ৰদানকাৰী বুলি গণ্য কৰা হয়। এই গছ-গছনি ৰোপণ কৰিলে দুখ আৰু দৰিদ্ৰতা দূৰ হয়। ঘৰৰ উত্তৰ দিশত ৫টা পাহি থকা চম্পা গছৰ পুলি ৰোপণ কৰিলে ধন-ধান্যৰ বৃদ্ধি হয়। কলগছকো অতি শুভ বুলি গণ্য কৰা হয় আৰু ই ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি কঢ়িয়াই আনে। কলগছত ভগৱান বিষ্ণুৰ বাস বুলি ধৰ্মীয় বিশ্বাস আছে। সেয়েহে ঘৰত কলগছ থাকিলে ধনৰ অভাৱ নহয়। হৰচিংগাৰ গছক পাৰিজাত বুলিও কোৱা হয়। এই গছৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত হৈছিল আৰু দেৱী লক্ষ্মীও সমুদ্ৰ মন্থনৰ পৰাই প্ৰকট হৈছিল। সেইবাবেই পাৰিজাত গছৰ বিশেষ গুৰুত্ব আছে। যদি এই গছ নিজৰ ঘৰত ৰোপণ কৰা হয়, তেন্তে মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হয়। ঘৰৰ চোতালত নাৰিকল গছ থাকিলে সেই ঘৰত সদায় শুভতা বৰ্তি থাকে। লগতে সেই ঘৰৰ সদস্যসকলে সমাজত যথেষ্ট মান-সন্মান লাভ কৰে। সুন্দৰ পত্নী লাভ কৰাৰ কামনা থকা মানুহে ডালিম গছ ৰোপণ কৰিব লাগে। যি মানুহে সুন্দৰ, সুশীলা আৰু সৌভাগ্যশালী পত্নী কামনা কৰে, তেওঁ নিজৰ ঘৰৰ চোতালত বা ঘৰৰ ওচৰত ডালিম গছ নিশ্চয় ৰোপণ কৰিব লাগে। ডালিম গছে কেৱল স্বাস্থ্যবৰ্ধক ফলেই প্ৰদান নকৰে, ইয়াক শুভতা আৰু সৌন্দৰ্যৰ প্ৰতীক হিচাপেও গণ্য কৰা হয়। ডালিম গছৰ ৰঙা ফুল আৰু ফলৰ বাবে ইয়াৰ পৰা ইতিবাচক শক্তিৰ সৃষ্টি হয়।
এই গছক দেৱী লক্ষ্মীৰ প্ৰতীক বুলিও গণ্য কৰা হয় আৰু ইয়াৰ উপস্থিতিয়েই ঘৰত ধন সমৃদ্ধি আৰু পাৰিবাৰিক সৌহাৰ্দ্য বৃদ্ধি কৰে। ডালিমৰ ফল খালে শৰীৰ সুস্থ আৰু কান্তিময় হয়। পলাশ গছে ব্ৰহ্মজ্ঞান প্ৰদান কৰে, সেইবাবেই পলাশ গছ ৰোপণ কৰা উচিত। পলাশক ধৰ্মৰ গছ বুলিও কোৱা হয়। ইয়াক ভগৱান ব্ৰহ্মা আৰু অগ্নিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰঙা ফুল শক্তি, সামৰ্থ্য আৰু উৎসাহৰ প্ৰতীক। পলাশ গছে মানুহক আধ্যাত্মিক উন্নতিৰ পথত আগবাঢ়িবলৈ সহায় কৰে। ই সাধনা আৰু তপস্যাত সহায় কৰে আৰু মানুহৰ অন্তৰত ব্ৰহ্মশক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে। পলাশৰ কাঠ আৰু পাত যজ্ঞ আৰু পূজা অৰ্চনাত ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীয়ে যজ্ঞৰ অগ্নি প্ৰজ্বলিত কৰাত সহায় কৰে আৰু পৰিৱেশ পবিত্ৰ কৰে। বংশবৃদ্ধি আৰু সন্তান লাভৰ কামনা কৰা মানুহে অশোক গছ নিশ্চয় ৰোপণ কৰিব লাগে। যদি কোনো মানুহ কোনো ৰোগত ভুগি থাকে, তেন্তে তেওঁ ছজিনা গছ ৰোপণ কৰিব লাগে। ছজিনা গছ ৰোপণ কৰিলে ডাঙৰ ডাঙৰ ৰোগো নাশ হয়। এই গছ স্বাস্থ্য আৰু আৰোগ্য প্ৰদানকাৰী হিচাপে গণ্য কৰা হয়। এতিয়া আমি আপোনালোকক কওঁ কোনবোৰ গছ ঘৰৰ সন্মুখত ৰোপণ কৰিব নালাগে। প্ৰথমটো হৈছে মৰুভূমিত হোৱা কাঁইটীয়া গছ-গছনি। মৰুভূমিৰ গছ-গছনিৰ কাঁইটৰ পৰা ইয়াৰ চাৰিওফালে নেতিবাচক শক্তিৰ সৃষ্টি হয়। এই গছবোৰে ঘৰত মানসিক চাপ, কাজিয়া কন্দল আৰু অশান্তিৰ সৃষ্টি কৰিব পাৰে। ঘৰৰ ভিতৰত কাঁইটীয়া গছ ৰোপণ কৰিলে বাস্তুদোষৰ সৃষ্টি হয়। ইয়াৰ ফলত ঘৰৰ সদস্যসকলে আৰ্থিক সংকট, স্বাস্থ্যজনিত সমস্যা আৰু পাৰিবাৰিক অশান্তিৰ সন্মুখীন হ'বলগীয়া হয়। মানুহে কেতিয়াও ঘৰৰ ওচৰত তাল গছ ৰোপণ কৰিব নালাগে। বিশেষকৈ কিছুমান ধৰ্মীয় বিশ্বাস অনুসৰি তাল গছ সন্তানৰ উন্নতিত বাধা সৃষ্টি কৰে। যি ঘৰৰ সন্মুখত তাল গছ থাকে, সেই ঘৰৰ সন্তানৰ কেতিয়াও উন্নতি নহয়। মানুহে কেতিয়াও নিজৰ ঘৰৰ ওচৰত বহেৰা গছ ৰোপণ কৰিব নালাগে। এই গছত ভূতৰ বাস থাকে। যি মানুহে বহেৰা গছ ৰোপণ কৰে, তেওঁ ভূতৰ প্ৰভাৱত পৰে। এই গছৰ তলত বহি কেতিয়াও পূজা-পাঠো কৰিব নালাগে। ঘৰত কেতিয়াও এনে গছ-গছনি ৰোপণ কৰিব নালাগে, যিবোৰ কাটিলে বা ভাঙিলে তাৰ পৰা বগা গাখীৰৰ দৰে ৰস ওলায়। ঘৰৰ সন্মুখত কেতিয়াও বাবুল গছ ৰোপণ কৰিব নালাগে। ইয়াক ৰোপণ কৰিলে বিপদ-আপদ আহে। ঘৰৰ সন্মুখত বগৰী গছো কেতিয়াও ৰোপণ কৰিব নালাগে। ইয়াক ৰোপণ কৰিলে নেতিবাচকতা বৃদ্ধি পায়, ধন-সম্পত্তিৰ নাশ হয় আৰু বিভিন্ন ধৰণৰ সংকট আহে। ঘৰৰ একেবাৰে ওচৰত আম গছো ৰোপণ কৰিব নালাগে। এই গছৰ ছাঁ ঘৰৰ ওপৰত পৰিলে অশুভ ফল লাভ হয়। সেয়েহে আম গছ ঘৰৰ পৰা কিছু দূৰত ৰোপণ কৰা উচিত। কোনো মানুহে নিজৰ ঘৰৰ সন্মুখত কেতিয়াও অমিতা গছ ৰোপণ কৰিব নালাগে। এই গছ ৰোপণ কৰিলে ধন-সম্পত্তিৰ নাশ হয় আৰু দৰিদ্ৰতা আহে। যদি আহঁত গছ ঘৰৰ পূব দিশত থাকে, তেন্তে ঘৰত দৰিদ্ৰতা আহিব পাৰে। আহঁত গছ ঘৰৰ পশ্চিম দিশত থাকিলে ঘৰত শকৰ পৰিৱেশৰ সৃষ্টি হয়। দক্ষিণ দিশত তুলসীৰ গছ থাকিলে সন্তানক বিভিন্ন কষ্ট ভোগ কৰিবলগীয়া হয়। যিকোনো মৃত বা শুকাই যোৱা গছৰ ছাঁ যদি ঘৰৰ ওপৰত পৰে, তেন্তে ইয়াক মৃত্যুৰ সংকেত হিচাপে গণ্য কৰা হয়। সেয়েহে মৃত গছটো তৎক্ষণাত উভালি আঁতৰাই পেলাব লাগে। মৰুভূমিৰ গছ-গছনি কঠিন আৰু শুকান পৰিৱেশত বৃদ্ধি পায়। এই গছবোৰত সাধাৰণ কাঁইট আৰু ডাঠ কাণ্ড থাকে, যিবোৰে গছৰ ভিতৰত আৰ্দ্ৰতা আৰু পানী সংৰক্ষণ কৰি ৰখাত সহায় কৰে। কিন্তু এই গছ-গছনিবোৰৰ প্ৰকৃতি ঘৰৰ ভিতৰত বা চোতালত শুভ বুলি গণ্য কৰা নহয়। সাধু মহাৰাজে সেই গোপাল বৈশ্যক ক'লে, হে বৈশ্য গোপাল, মই তোমাক এই সকলো শুভ আৰু অশুভ গছ-গছনিৰ বিষয়ে বুজাই দিলো। সেয়েহে তুমি এই শুভ গছ-গছনিবোৰ ৰোপণ কৰা আৰু ভগৱান বিষ্ণুৰ কৃপা লাভ কৰা। তেতিয়া গোপালে ক'লে, হে মহাত্মা, আজি আপুনি মোক অতি উত্তম জ্ঞান প্ৰদান কৰিলে। ইয়াৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। ইয়াৰ পিছত সাধুৰ ৰূপত অহা ভগৱান বিষ্ণুৱে গোপালক আশীৰ্বাদ দি সেই স্থানৰ পৰা অন্তৰ্ধান হৈ গ'ল। সাধু মহাত্মাগৰাকী হঠাতে চকুৰ আগৰ পৰা অদৃশ্য হৈ যোৱা দেখি গোপাল আৰু তেওঁৰ পত্নী সুমিত্ৰা দুয়োজনেই আচৰিত হৈ পৰিল। কিছু সময়ৰ পিছত তেওঁলোকে বুজি পালে যে সাক্ষাৎ ভগৱান বিষ্ণুৱেই সাধুৰ ৰূপ ধাৰণ কৰি তেওঁলোকৰ ঘৰত আহিছিল। ইয়াৰ পিছত গোপালে সেই সাধু মহাত্মাই কোৱা অনুসৰি নিজৰ ঘৰৰ সন্মুখত কেইবাবিধো শুভ গছ
গছ-গছনি ৰোপণ কৰিলে। তাৰ কিছুদিন পিছতেই তেওঁৰ জীৱনলৈ সুখ সমৃদ্ধি ঘূৰি আহিল। তেওঁ বহু ধন লাভ কৰিলে আৰু তেওঁৰ দৰিদ্ৰতাও দূৰ হ'ল। গোপাল আৰু তেওঁৰ পত্নী সুমিত্ৰাই ভগৱান বিষ্ণুক অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলে। ভগৱান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীক ক'লে, হে দেৱী ৰুক্মিণী, এইদৰেই মই তোমাক শুভ আৰু অশুভ দুয়ো প্ৰকাৰৰ গছ-গছনিৰ বিষয়ে বুজাই দিলো। এতিয়া তুমিও গৈ তোমাৰ ঘৰৰ ওচৰত এই শুভ গছ-গছনিবোৰ ৰোপণ কৰা। প্ৰিয় দৰ্শক, এইদৰেই ভগৱান শ্ৰীকৃষ্ণই ঘৰৰ ওচৰত ৰোপণ কৰিবলগীয়া শুভ আৰু অশুভ গছ-গছনিৰ বিষয়ে বৰ্ণনা কৰিছিল। প্ৰিয় দৰ্শক, সেয়েহে আপোনালোকেও ঘৰৰ ওচৰত গছ ৰোপণ কৰাৰ সময়ত গছজোপাৰ বিষয়ে ভালদৰে জানি লোৱাটো অতি প্ৰয়োজনীয়। শুভ গছ-গছনিয়ে ঘৰখনক সেউজীয়া আৰু সুন্দৰ কৰি তোলাৰ লগতে মনতো ইতিবাচকতা আনে। ভগৱানৰ আশীৰ্বাদ আৰু প্ৰকৃতিৰ সেউজীয়া স্পৰ্শৰে আপোনাৰ ঘৰখন সদায় সুখ-শান্তিৰে ভৰি থাকক। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত শ্ৰদ্ধাৰে জয় শ্ৰী কৃষ্ণ বুলি নিশ্চয় লিখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।